যোৱা সময়ে দি যায় তিতা মিঠা স্মৃতি আৰু তেইছে মোক দিলে মাথো আন্ধাৰ হোৱাৰ কাৰণবোৰ পাছলৈ ৰাখিলোঁ কেতিয়াবালৈ কম তথাপিও জানো জীৱন ৰৈ যায় হয়তো নাযায় সেয়েহে চেনেলটো আকৌ এক্টিভ কৰাটো নিউ ইয়াৰ ৰিজলিউশ্যন বুলি ভাবি জানুৱাৰী মাহত 3টাকৈ নতুন ভিডিঅ' আপলোড কৰিম প্ৰথমটো ভিডিঅ' অলপ ব্যতিক্ৰমভাৱে দ্বিতীয়টো আৰু এটা নতুন ষ্টাইলত দুইটা ভিডিঅ'ত দিয়া মৰমৰ দৰে তৃতীয়টোও আপোনালোকে আঁকোৱালি ল'লে 3টা যেতিয়া বেলেগ হ'লেই এই 4 নম্বৰটো অলপ মনৰ কথাবোৰ পাতিবৰ কাৰণে আৰু অলপমান বেলেগ ধৰণে কৰিবলৈ চাব আটাইকেইটাৰ ভিতৰত আপোনালোকৰ কোনটো ষ্টাইল ভাল লাগিছে জনাব চবিছে কি লৈ আহিছে মোৰ বাবে মই নাজানো চবিছে মোৰ পৰা কি লৈ যাব সেয়াও নাজানো কিন্তু চবিছত মই এই চেনেলটোৰ যোগেৰে জীৱনৰ কিছু মধুৰ সময় সাঁচি ৰাখিব খোজোঁ Thanks buddy for subscribing. This is Sidangam. We are signing out from this video. Thank you.